ৰামেশ্বৰ তেলী ডাঙৰীয়া, আমাৰ মন্ত্ৰী সঞ্জয় কিষাণ আৰু আমাৰ বিধায়ক সতীৰ্থসকলৰ সৈতে তিনিচুকীয়া মেডিকেল কলেজ নিৰ্মাণৰ অগ্ৰগতিৰ আমি বুজ ল'লোঁ। এই বছৰ আমি তিনিচুকীয়া মেডিকেল কলেজখনৰ স্বীকৃতিৰ বাবে ৰাষ্ট্ৰীয় মেডিকেল আয়োগক, ৰাষ্ট্ৰীয় চিকিৎসা আয়োগক আবেদন কৰিম আৰু তাৰ কাৰণে এই মেডিকেল কলেজৰ হস্পিটেল আৰু আনুষংগিক নিৰ্মাণ 10 ছেপ্টেম্বৰত আমি সমাপ্ত কৰিব লাগিব। হোষ্টেল আদি পৰৱৰ্তী সময়তো চলি থাকিব। মাৰ্চ মাহৰ 2024 মাৰ্চৰ আগতে সম্পূৰ্ণ কনষ্ট্ৰাকশ্যন আমি শেষ কৰিব লাগিব, যাতে ষ্টুডেণ্টসকল অহাৰ আগতে আমি হস্পিটেলখন দিব পাৰোঁ। কিন্তু 10 ছেপ্টেম্বৰৰ আগতে প্ৰায় 80% আমি কাম সম্পূৰ্ণ কৰিব লাগিব, যাতে ৰাষ্ট্ৰীয় মেডিকেল আয়োগৰ স্বীকৃতি আমি লাভ কৰিব পাৰোঁ। কাম ঠিকে চলি আছে। সকলোৱে আশ্বাস দিছে যে তেওঁলোকে নিৰ্ধাৰিত সময়ত ইয়াক সম্পূৰ্ণ কৰিব পাৰিব।